Big breaking news. Several pharmacies are selling medicines in Diphu market area without a valid license. They give life-giving medicines to patients without a pharmacist present with them. There are many examples of these pharmacies in the hearts of Diphu market. There have been several serious allegations against the pharmacies in the past days. According to the complaint, if the pharmacies mentioned in the prescription are not available at the pharmacy, then the medicine seller gives others medicines instead of the original one to the patient. There are many pharmacies in Diphu without pharmacists. They are now trampling the medical regulation and continuing this illegal business. ঔষধটো মই যোনটো লাগিছে সেইটো নহয় কিন্তু সেম প্ৰিপাৰেশ্যনত কোম্পানীটো বেলেগ এজ ইট ইজ মেডিচিনটো সেম মিষ্টেক নহয় কোৱা নাই কোনোবা ধৰক আপুনি এটা মেডিকেল খুলিলে এটা আপুনি ফাৰ্মাচী খুলিলে তাত কোনোবাই 4-5 মাহ ট্ৰেইনিং লৈ আহি পেলাই আপুনি তাক দোকানখন এৰি দিব নেকি সেইটো কিমান যুক্তি আপুনি নথকা সময়তো সি দৱাই দি আছে নথকা সময়তো দি আছে যে সি নথকা সময়ত কি ফোন কৰি সোধে নেকি যে এইটো মই দিছোঁ প্ৰতিটো কাষ্টমাৰ সুধি লয় নেকি তেনেকুৱাতো আমি দেখাত পোৱা নাই যাৰ নামত আছে ফাৰ্মাচিষ্ট চাৰ্টিফিকেটখন যাৰ নামত আছে তেখেতৰ উপস্থিতিটো এবাৰো দেখা নাই আমি ইয়াত আজিলৈকে দেখা নাই আপুনি এতিয়াও থাকিব লাগিছিল নহ'লে তেখেতৰ ছুপাৰভিজনতে হ'ব এতিয়ালৈকে এবাৰো দেখা নাই তেখেতে আৰু ইমান বছৰ হ'ল আমি এইটো ৰাস্তা দি আপ ডাউন কৰোঁ কোনো মহিলা ইয়াত আমি বহি থকা দেখা নাই আজি কেলে এবাৰ নেদেখিলো আজিতো থাকিব লাগিছিল